হেই গাইজ, মোৰ ফালৰ পৰা সকলোকে বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ। বিহু আহিলে আমাৰ অসমীয়াবোৰৰ গাটোত যেন কিবা এটা ফূৰ্তি লাগি যায়, নহয়নে বাৰু? এনেকুৱা লাগে বিহুৰ গান এটা শুনিম আৰু এপাক নাচিয়ে দিম। কিন্তু এইটো বাৰু ভোগালী বিহু, আৰু ভোগালী বিহুত পিঠা, লাড়ু, সান্দহ গুড়ি আৰু বহুত কিবা কিবি খাবলৈ পায়। এটা কথা হয়, কিন্তু ইমানবোৰ খোৱাৰ পিছতো বিহুত কিবা পেটটোৱে ভৰি নাহে। এনেকুৱা লাগে আৰু অকণমান খাওঁ নেকি। আৰু বিহু বুলি অৱশ্যে বহুতখিনি খোৱাও যায়। ভোগালী বিহু বুলি ইঘৰে সিঘৰে গৈ পিঠা খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? আজি বাৰু উৰুকা, আৰু উৰুকা বুলি দুটামান লাড়ু বান্ধি লাগি গ'লোঁ ৰাতিৰ আয়োজনৰ কাৰণে। আজি মাছেই চাবনে, মাংসই চাবনে, দালিয়ে চাবনে, তৰকাৰীয়ে চাব। সকলোৰে ঘৰত একদম খানাৰ হুলস্থুল লাগি যায়। আৰু সকলোৰে ঘৰৰ দৰে আমাৰ ঘৰখনতো খানাৰ এটা বেলেগে মাহল হৈ আছে। আমি আজি চোতালৰ পিনে কেইখনমান এক্সট্ৰা কাপোৰ দি এটা ৰন্ধাঘৰ সজাই ল'লোঁ। আৰু সেই ঘৰটোত আজি ৰান্ধনি হয় আমাৰ পাপা, আৰু পাপাৰ যোগালী মই হয়। যোগালী মানে এই বস্তুবোৰ যোগাৰ কৰি দিয়া যোগালী নহয়, যোগালী মানে খাওঁতা। পাপাই কি বনাইছে, কি নবনাইছে, এই গোটেইখিনি টেষ্ট কৰিবৰ কাৰণেতো মানুহ লাগিব ন, নিমখ। তো সেইকাৰণে মই নিমখ টেষ্ট কৰা মানুহ। আৰু ইপিনে মা হৈছে যোগালী আৰু ভাইটিও যোগালীয়ে। আৰু মই বাৰু কেমেৰামেন হয় দেই ইহঁতৰ। আজি উৰুকাটোৰ এবছৰ ধৰি আমি অপেক্ষা কৰোঁ। উৰুকা বুলি ক'লে ভুল হ'ব, এই গোটেই বিহুটো আমি অসমীয়াবোৰে এবছৰৰ পৰা অপেক্ষা কৰি থাকোঁ। আৰু আজি এই দিনটো আমাক কোনে পায়। একদম পূৰা গান বজাই ডেন্স কৰি খানা খোৱাৰহে কথা। বাৰু এনেকৈ খানাখিনি ৰেডি হোৱাৰ পিছত আমি খাই বৈ বিচনাত উঠিলোঁ, কাৰণ পিছদিনা হৈছে বৰ বিহু। আৰু বিহুৰ দিনাখন ৰাতিপুৱা জল্দি উঠি মা, পাপা, খুৰা খুৰী, বৰদেউতা, বৰমা সকলোৰে ভৰিছোঁ সেৱা ল'লোঁ। আৰু ইয়াৰ পিছত অগ্নিদেৱৰ সেৱা ল'বলৈ বুলি মই গ'লোঁ পুজিৰ কাষলৈ। মই গৈ দেখা পাওঁ অলৰেডি 2টা পুজি জ্বলালে, আৰু শেষৰ পুজিটোলৈ গৈ মই অগ্নিদেৱতাক সেৱা ভাগি ল'লোঁ। বাৰু ইয়াত আশীৰ্বাদ লোৱাৰ পিছত দেখিলোঁ চাহ আৰু পিঠা বিলাই আছে। আৰু সেই চাহ পিঠা খোৱাৰ পিছত আমাৰ এই মন্দিৰটোত দিয়া শৰাই ভাগি সকলো ৰাইজলৈ বুলি বিলাই দিলোঁ। ইয়াৰ পিছত বুট প্ৰসাদখিনি খাই মই আৰু ভাইটি ওলালোঁ মামাহঁতৰ ঘৰলৈ যাম বুলি। আৰু তাত গৈ দেখিলোঁ দুয়োজনী মামীয়ে একদম ৰৈ আছে আমি গৈ পোৱাৰ পিছত আমাৰ সেৱা ল'বলৈ বুলি। কাৰণ কয়ে নহয়, মামা মামীতকৈ ভাগিনীয়েক ডাঙৰ বোলে। আৰু সেইকাৰণে আমাৰ আশীৰ্বাদ ল'বলৈ দুয়োজনীয়ে ৰখি আছে। আৰু দুয়োজনীকে আশীৰ্বাদ দি উঠি ভাত খাবলৈ বহি গ'লোঁ। আৰু ভাতখিনি খাই উঠি গোটেই কেইজনৰ লগত, মানে মোৰ ভাইটি, মোৰ মামাৰ ল'ৰা দুজন আৰু আমি গোটেইকেইজনে মিলি ফুৰিবলৈ বুলি ওলাই গ'লোঁ। আৰু তাত কেইটামান ভিডিঅ' আৰু ফটো উঠাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই।